বিষয়টো আমি লিপিৰ সম্পৰ্কে আৰম্ভ কৰিছোঁ। যেহেতু আমি অসমত যিমান সান্তালী আছে প্ৰায় ৰমান স্ক্ৰিপ্ট না সাঁওতালী স্ক্ৰিপ্ট বুলি কোৱা যায় এইটো, কাৰণ ৰমান স্ক্ৰিপ্ট ক'বলৈ গ'লে এইটো ৰমানৰ স্ক্ৰিপ্ট হয়, কিন্তু আমি আচলতে সাঁওতালী স্ক্ৰিপ্ট যেটো ৰমানত আ এ ই অ উ এইবিলাক নাই। এনে ইংৰাজী নিচিনা স্ক্ৰিপ্টবিলাক দেখা যায় যদিও, কিন্তু আমাৰ ৰিয়েলি ক'বলৈ গ'লে আমাৰ কিছুমান আখৰবিলাক আছে যিটো আমি নিজাববীয়াকৈ আছে, যেনেকৈ টো ৰমানত নাই, ইংলিছত নাই, ইটো ৰমান স্ক্ৰিপ্টত নাই বা ইংৰাজীত নাই। কিন্তু বৰ্তমান যিটো আপোনালোকে যিটো স্ক্ৰিপ্ট আমাক আমাৰ ডক্টৰ ৰণজ পেগুৱে দিছে, যিটো অল চিকি স্ক্ৰিপ্ট, এই স্ক্ৰিপ্টটো আমাৰ লগত সম্পূৰ্ণ নিমিলে। কাৰণ ইয়াত আমাৰ শব্দৰ সুৰ যিটো বুলি কয় না, এই সুৰবিলাকো নিমিলে। আৰু তাৰ লগতে আমাৰ লগত কি যেনেকৈ অসমীয়া বাংলা অলপ হ'লেও বিভাজন আছেতো, ডিফাৰেঞ্চ আছে, হয় না নহয়? তেনেকৈ আমাৰ অল চিকি আৰু সাঁওতালী স্ক্ৰিপ্ট, আমি সাঁওতালী স্ক্ৰিপ্ট বুলিহে কৈছোঁ এতিয়া, কিন্তু আখৰটো ৰমান স্ক্ৰিপ্টৰ নিচিনা, ইংলিছৰ নিচিনা। কিন্তু এইটো স্ক্ৰিপ্টটো আমাৰ আচলতে ৰিয়েলি সাঁওতালী স্ক্ৰিপ্ট হয়। কিন্তু মানুহবিলাকে এতিয়া বহুত উল্টা পুল্টা কৰি পেলাই আমাক তাৰমানে এইটো ইংলিছ স্ক্ৰিপ্ট বুলি কয়, কিন্তু আচলতে ইংলিছ স্ক্ৰিপ্টো নহয়, এইটো ৰিয়েলি আমাৰ সাঁওতালী স্ক্ৰিপ্ট হয় এইটো। কাৰণ মই আগতে ক'লোঁ ইটো নাই, ইটো নাই, এইবিলাক স্ক্ৰিপ্ট ৰমানত নাই। যেনেকৈ আমি কিছুমান কথা কয়, এই স্ক্ৰিপ্ট কথা কওঁতে আমাৰ বেলেগ সম্প্ৰদায়ৰ মানুহকৈ বিশেষকৈ ক'বই নোৱাৰে না, আমাৰ স্ক্ৰিপ্টটো আমাৰ ভাষাটোত কিছুমানে ক'বই নোৱাৰে। অলিং বুলি কয় কিছুমান, অলিং বুলি কওঁতে, কিন্তু এতিয়া উৰিষ্যাৰ মানুহবিলাকে অলিং বুলি ক'লে, যিটো আমাৰ অসমীয়াত মই বুলি কয়, এইটো তেওঁলোকে অলিং বুলি কয়। কিন্তু আচলতে আমি ইং বুলি কয়, সাঁওতালী ৰিয়েল সাঁওতালী ইং বুলি হয়, অলিং বুলি নহয়। কিন্তু তেওঁলোকে এনেকৈ ঘূৰি ঘূৰি গৈছে যে নিজকে মানে বেলেগ ভাষা বনাই দিছে, হয় নে নহয়? তো তেনে ক্ষেত্ৰত আমি ক'ব খোজোঁ যে এই স্ক্ৰিপ্টটোত বহুত ভেদাভেদ হৈ যায়। আমি যদি স্ক্ৰিপ্টটো সলনি কৰাৰ লগে লগে আমি বহুত কিবা হৈ যায়, বিপদত পৰি যাওঁ তাৰমানে। দৰকাৰ যদি হয় অসমীয়া ভাষাই কওক, অসমীয়া আখৰ দি লিখিম, তথাপি আমি অল চিকিটো আমি চিনি নাপাওঁ। আৰু আজিলৈকে অল চিকি আমি পঢ়াও নাই, মই নিজে সাহিত্য সভাৰ প্ৰেচিডেণ্ট হৈ মই নিজেই চিনি নাপাওঁ অল চিকি স্ক্ৰিপ্টটো কেনেকুৱা। এতিয়া ৰঙিয়া টু গুৱাহাটী ইংৰাজীত যদি লিখে, আমাৰ সাঁওতালী যিটো ইংৰাজীত যিটো লিখে আমি সকলোৱে বুজি পায়, হয় নে নহয়? ৰঙিয়া টু গুৱাহাটী, কিন্তু অল চিকিত যদি লিখে আমি চিনিয়ে নাপাওঁ। আমি ৰঙিয়া টু গুৱাহাটী বুলি কওঁতে আমিতো লাগে সাঁওতালী স্ক্ৰিপ্টটো লাগে আমাক। একচুৱেলি আমাৰ দাবীটো হৈছে আমাৰ সাঁওতালী যিটো স্ক্ৰিপ্ট আছে পূৰ্বজনৰ পৰা, ভাৰত স্বাধীন আগৰ পৰা যিটো স্ক্ৰিপ্ট আমি লিখি আহিছোঁ, শিকি আহিছোঁ, আমি সাঁওতালী স্ক্ৰিপ্ট দি পঢ়াও নাই। কিন্তু আমাৰ এটা সুবিধা হৈছে কি, ইংৰাজী আখৰটো পঢ়াৰ লগে লগে আমি সাঁওতালীটো বুজি পায়। সাঁওতালীটো আমি ইংৰাজী পঢ়াৰ লগে লগে আমি সাঁওতালীটো বুজি পাওঁ। মই নিজেও সাঁওতালী স্ক্ৰিপ্ট বা ৰমান স্ক্ৰিপ্ট পঢ়া ছাত্ৰ নহয় বা মানুহ নহয়, কিন্তু মই এই ইংৰাজীটো পঢ়ি তাতে অলপ অলপ ভাল সলনি কৰা যায়, আমাৰ ৱৰ্ডৰ লগত যিটো মিলি যায় সেইটোৰ লগত আমাৰ অলপ অলপ চেঞ্জ আছে। যেনেকৈ বিহাৰত দেৱনাগৰী ভাষা লিখে, হিন্দী ভাষা লিখে, তেওঁলোকেও তেনেকুৱা কৈছে। সেইকাৰণে মোৰ মতে হ'লে যদি দৰকাৰ হয় অসমত আমি অসমীয়া ভাষা দি সাঁওতালী পঢ়িম, অসমীয়া ভাষাই অনুসন্ধান কৰি আমি সাঁওতালী পঢ়িম, অসমীয়া স্ক্ৰিপ্ট দি। যা হওক, মই বিশেষ নকওঁ, হয়তো মোৰ ক'ৰবাত ভুল হ'ব পাৰে, কিন্তু মই আমাৰ অসমৰ মন্ত্ৰী মহোদয়সকলক মই অনুৰোধ কৰোঁ যাতে আমাক সাঁওতালী স্ক্ৰিপ্টটো ভাল ৰাখে। আৰু সেইমতে বৰ্তমানলৈকে আমাক মেট্ৰিকলৈকে সাঁওতালী কিতাপ পঢ়াও হৈছে, লিখাও হৈছে। মেট্ৰিক পৰীক্ষাও দিয়া আছে সাঁওতালী ল'ৰা ছোৱালীবিলাকে সাঁওতালী ভাষা দি। তো আজি মই এজ এ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হিচাপে অনুৰোধ কৰিছোঁ যাতে আমাৰ অসমত সাঁওতালী স্ক্ৰিপ্ট ৰাখক, যদি দিব নোখোজে অসমীয়া স্ক্ৰিপ্ট দি দিয়ক, সেইটো দি আমি পঢ়িম। তো বিশেষ নকয় মই এইখিনিতে সমাপ্ত কৰিছোঁ। তামোলপুৰ প্ৰেছ ক্লাবৰ সকলো বিষয়লৈ আমাৰ সংবাদমেল আয়োজন কৰা আজি বস্তুটো হ'ল, যিটো আমাৰ ৰমান স্ক্ৰিপ্টৰ জৰিয়তে আমি সাঁওতালী স্কুল চলাই আছিলোঁ, যোৱা 1948 সময়ৰ পৰা চলি আছিলে ইয়াতে অসমত। আৰু সেইমতে আমি ইয়াতে 350টা স্কুল আমি পৰিচালিত কৰি আছোঁ, আমাৰ বিশেষকৈ 5টা ডিষ্ট্ৰিক্টত। ইয়াৰে ৰমান স্ক্ৰিপ্টৰ জৰিয়তে আমি ক্লাছ বা পঢ়া পাতি চলাই আছিলোঁ। গতিকে
ইয়াতে আমাৰ বহুতো ল'ৰা ছোৱালী মেট্ৰিকলৈকে পঢ়ি আছে, কিন্তু দুখৰ বিষয় হ'ল যে যোৱা 22 আগষ্ট তাৰিখে আমাৰ অসমৰ শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া দেৱে ওদালগুৰি ব্লকৰ আণ্ডাৰত তিলকমাঝি LP স্কুলত অল চিকি স্ক্ৰিপ্টৰ এটা নতুন স্ক্ৰিপ্ট আনি উন্মোচন কৰিলে। সেই বিষয়ে আমি অৱগত নাছিলোঁ আৰু ইমান দিনে আমি ৰোমান স্ক্ৰিপ্টত ক্লাছ চলি থকা সত্ত্বেও আমি গম নাপাকে দুৰ্ভাগ্যবশতে ৰোমান স্ক্ৰিপ্টৰ সলনি অল চিকি স্ক্ৰিপ্ট ইমপ্লিমেণ্ট কৰিবলৈ জোৰ কৰিছে। গতিকে আমি বহুত দুখ প্ৰকাশ কৰিছোঁ আৰু এই ইমপ্লিমেণ্ট যদি কৰে অল চিকি তেনেহ'লে আমি 50 ইয়াৰ্ছ বেক হৈ যাম আমি। গতিকে এটা অনুৰোধ জনাব বিচাৰিছোঁ যে আমাৰ যিটো আগৰ পৰা চলি অহা স্ক্ৰিপ্ট ৰোমান সদৃশ সান্তালী, সেই স্ক্ৰিপ্টটো যাতে বাহাল থাকে আৰু সেই স্ক্ৰিপ্টৰ জৰিয়তে অসমৰ যিমান সান্তালী ল'ৰা ছোৱালী আছে তেওঁলোকে পঢ়িবলৈ সুবিধা পায়।